যেনেকুৱা ৰাস্তা তেনেকুৱা মজা আগলৈ পাম আমি। তো আমাৰ লগত বনি থাকক আৰু ৰাইডৰ এনজয় কৰি থাকক। ফাইনেলি আমি আহিলোঁ য'ত আমাৰ ডেষ্টিনেশ্যন বুলি ভাবিছিলোঁ আমি। একচুৱেলি ইয়াত হিৰ'ৰ ইভেণ্ট এটা হৈ আছে, সৰু বুলিও ক'ব নোৱাৰি, ডাঙৰে হয়। তো আমি ইয়াত আহিলোঁ, আমাক ইনভাইট কৰিছিলে। এতিয়া চাওক, মই হিমালয়া চুজ কৰিছোঁ ৰাইড কৰাৰ কাৰণে। ইয়াত বেছিকেলি অফ ৰ'ডিঙৰ কাৰণে ইয়াতে ইভেণ্টটো হেৰি কৰিছে। তো আপোনালোকে ট্ৰেকবোৰ চেক কৰক, চব পূৰা বোকা বোকা হৈ আছে ট্ৰেকসমূহ। তো ইয়াতে অফ ৰ'ডিং হ'ব। চাওক মানুহ আহি আছে, ভিৰ আছে, চবেই মানে পূৰা অফ ৰ'ডিং কৰিব আৰু চাওক। যিটো ইয়াত ইভেণ্ট অৰ্গেনাইজ কৰিছে এইটো খুবেই ভাল, খুব ভাল হৈছে। হেৰিটো ট্ৰেকটো সৰু যদিও বৰ বঢ়িয়া, মানে ইয়াত এডভেঞ্চাৰৰ গোটেইখিনি স্কোপেই আছে, বোকাৰ পৰা আদি কৰি বাম্প গোটেইখিনি আছে। ত' বৰ ভাল ইনিচিয়েটিভ লৈছে এইটো, আগলৈ যাতে এনেকৈ লৈ থাকে। আৰু মোৰ এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল এই কেম্প 411খন চলাই পেলাই। সেইখন মই আজি প্ৰথমবাৰ চলাইছোঁ, ত' বৰ ভাল লাগিল চলাই পেলাই। ইটছ এ গুড কাইণ্ড অফ বাইক, এনিৱান কেন গো ফৰ দিছ। যিমান ইজি বুলি ভাবিছিলোঁ সিমান ইজি নহয়। বোকাৰ মাজত আগৰ ভিডিঅ'টোত চালে মই পৰিলোঁ। তো কি হৈছিলে, বোকাৰ মাজত চকাটো ফচি গৈছিলে আৰু বেক চাইডৰ চকাৰ তলত ইটাৰ টুকুৰা আহি গৈছিলে, সেইটো কাৰণে বেলেঞ্চ নাইকিয়া হৈ গৈছিলে। আৰু বোকাৰ মাজত মানে ভাবিছিলোঁ ইমান মানে টাফ নহয় বুলি, কিন্তু যেতিয়া বাইক ধৰিছোঁ তেতিয়া বুজি পালোঁ আৰু। চ' ফাইনেলি আমাৰ ৰাইড কমপ্লিট কৰি এতিয়া আমি গৈ আছোঁ গণেশগুৰি অভিমুখে। ভালে, বহুত বেয়া ৰাস্তা। অফ ৰ'ডিংটো তাতে কৰিলোঁ আৰু ইয়াতো আমাৰ অফ ৰ'ডিং হৈ আছে। এয়া মোৰ লগত অমৃত আছে, আমি এতিয়া গৈ আছোঁ আৰু বহুত বেয়া ৰাস্তা। এনেকুৱা ৰাস্তাৰ মাজে মাজে বাইক চলাই ভালে লাগে, আৰু গৰমৰ মাজত এনেকুৱা বতাহ মানে লৈ যাব পাৰোঁ, কিন্তু গাড়ী লৈ ইমান অসুবিধা হয়, বাপৰে। এইবিলাকতো বহুত ডেঞ্জাৰাছ। 2 কিলোমিটাৰ ৰাস্তা যদি আমি গাড়ীৰে যাবলগীয়া হয় তেতিয়া জাম লাগিব। 2 কিলোমিটাৰ আমাৰ কেতিয়াবা এখন লাগিব, তেতিয়া ইমান ঠাণ্ডা গৰম নহয়।
গুৱাহাটী কিমান যাম আপোনালোকে দেখাই পাইছে কিমান যাম। কি খবৰ আৰু গুৱাহাটী মানে যাম আৰু যাম মানে গুৱাহাটী। এইটোৱে মানে গণেশগুৰিতে এনেকুৱা জাম হয় আৰু আগততো বহুত জাম। নতুন ফ্লাইঅভাৰ ব্ৰিজ হৈ আছে। কি ক'ব আৰু এনেকৈ যাব লাগিব গৰমৰ মাজত। হেলমেটটো পিন্ধি পূৰা ঘাম পচিনা নিকল গায় একদম।